এইবোৰ সাইলেন্সাৰ পাইপো দেখিছো মানে সাইকেলৰো এইবোৰ আছে হাই কৈ দিয়া বেবি সঁচা ইমান ধুনীয়া খিৰিকী একদম মানে বাঁহ আৰু অকণমান কাঠো দিছে আৰু বাঁহ কাঠেদি বনাইছে এইফালে হেঙিং দি গৈছে এইফালে যাম এতিয়া আমি চাবলৈ মেক্সিমাম কেপাচিটি 5 জন দি আছে আৰু এইটো দেখিছে খালে এইখন আপোনাৰ বাঁহৰ কাঠিৰে বৈ ৰাখিছে বিকিবৰ কাৰণেও ৰাখিছে কিনি হয় তিনিমহলীয়া বাঁহৰ ঘৰ জীৱনত প্ৰথমবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ আজি হাই এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি ভিডিঅ'টো ৰাতিপুৱা মানে আৰু দুপৰীয়া হ'লগৈ ষ্টাৰ্ট কৰিছোঁ এতিয়াহে ষ্টাৰ্ট কৰিছোঁ মামী বিয়াৰ আগতে আমাৰ ঘৰলৈ আহিছিলে অলপ দিন থাকিলে তাৰপিছত যাবলৈ কৈ আছে তেওঁক আগবঢ়াই থৈ আহোঁ আৰু মানে আগবঢ়াই থৈ যাওঁতে বাটত এনেকুৱা ধুনীয়া জেগা পাম মানে চাই আহিম বুলি ভাবিছোঁ ওচৰে পাজৰে চব চাবলৈ গ'লে আমিহে থাকি গৈছোঁ মানে নাথাকোঁ ঘৰত দেখি চাই থৈ আহোঁগৈ বুলি ভাবিছোঁ আপোনালোককো দেখাম ভাবিছোঁ আৰু আপোনালোকে চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব তেতিয়াহে মানে চাবলৈ দেখিব আৰু সেইকাৰণে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে আমাৰ দেহা দেহা কি কৰিছা অৰেঞ্জ লৈ আছা এইফালে মামী A few moments later. আমি এতিয়া ধলপুৰ পাইছোহি আৰু অকণমান দূৰ আছে আৰু বেছি দূৰ নাই পামগৈ আমি য'ত যাম বুলি ভাবিছোঁ জেগাটো আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া ভালকৈ দেখিব আৰু চবখিনি হোমষ্টে চব মেইন এন্ট্ৰেন্স গেট বাইক চাইকেল চব মানে মিলাই মেলি এনেকৈ বনাইছে আৰু কি বুলি ক'ম জানো ক'বলৈ মই নাজানিছোঁ মানে বাইকৰ কিবা কিবি এইবোৰ সাইলেন্সাৰ পাইপো দেখিছোঁ মানে চাইকেলৰো এইবোৰ আছে মানে মিলাই মেলি বনাইছে আৰু ভালে লাগিছে বাৰু আনকমন মানে দেখা নাই এনেকৈ চববোৰ মিলাই জুলাই গেট বনোৱা বাইক চাইকেলৰ চকা স্কুটি চকা মানে চব আছে আৰু চক এইটো এটা ধুনীয়াকৈ হাত বনাই থৈছে ধুনীয়াকৈ একদম কি ধুনীয়া হাত ইয়াত ৰাইনো আছে এই হাত নাম হ'লে পিছলা হাত দেখিছেনে কি ধুনীয়াকৈ বনাই থৈছে বেৰত এখন ধুনীয়াকৈ আপোনাৰ হাতীৰ ছবি আঁকি থৈছে এইটো হ'ল আপোনাৰ ঘোঁৰা গাড়ী যিটো আগৰ ঘোঁৰা গাড়ী থকা এটা তেনেকৈ ডেমনষ্ট্ৰেশ্যন কৰি ৰাখিছে এইফালে চব এইফালে কি ধুনীয়া সুন্দৰ পৰিৱেশ এইটো আমাৰ দেহা বোলা আমি এইফালে যাম বোলা এইটো হ'ল দেখিছেনে এইটো ক্ৰাফ্ট চেণ্টাৰ লাইভ ডেমনষ্ট্ৰেশ্যন হৈ আছে ইয়াৰ ভিতৰত এইখিনি ধুনীয়াকৈ একদম পুৰা চাইকেলখন দেখিছেনে এইখন চাইকেল একদম চাইকেলৰ ওপৰত ধুনীয়াকৈ আপোনাৰ কাঠৰ এটা কৰি বেলেগ এটা চিষ্টেম কৰি বনাই ৰাখিছে ধুনীয়া টুকুৰি এইখন এখন টেবুল এখন চকী দেখিছেনে বাঁহৰ এইফালে বেটৰ কামবিলাক হৈ আছে ধুনীয়াকৈ গোটেই বেটৰ কামবিলাক হৈ আছে ন ইয়াতে চব বনে ন বাঁহ বেটৰ ইয়াত বেটৰ নে বাঁহৰ বনে বেটৰ ন মানে চকী হওক কিবা হওক এইখিনি চব ইয়াত যিখিনি মানে আছে গোটেইখিনি ইয়াতে বনাই ন গেছ ইউজ কৰি কেনেকৈ গৰম কৰি এইখিনি বেন কৰি ধুনীয়াকৈ বনাই আছে এইখিনি দেখিছেনে এইটোতে বনাইছে ধুনীয়াকৈ বিকিবৰ কাৰণেও ৰাখিছে এইখিনি হয় এইবিলাকে ধুনীয়াকৈ ৰাখিছে টুকুৰি টাইপ এইবিলাক
এইবিলাক এইফালে এখন আৰামচেয়াৰ ইয়াতে বনোৱা এইখিনি বেতৰ সামগ্ৰী বনাই ৰাখিছে ধুনীয়াকৈ দেহা আৰু আইতাক উঠি গৈছে এইবিলাক ধুনীয়া ধুনীয়াকৈ ফুল ৰাখি থৈছে এইটো চাংঘৰ বাঁহৰে ঘৰ বাঁহৰে দুমহলীয়া ঘৰ এইটো দেখিছেনে এইবিলাক বাঁহৰ চিৰি এই ভণ্টিহঁতে খেলি আছে দেখিছেনে স্কুলৰ পৰা আহিলে ধুনীয়াকৈ খেলি আছে একদম এইটো জিনিস লাইটৰ হোল্ডাৰৰ এটা ডিজাইন কৰি ৰাখিছে দেখিছেনে এইবিলাক এইখন আপোনাৰ বাঁহৰ কাঠিৰে বৈ ৰাখিছে বাঁহৰ কাঠিত ধুনীয়াকৈ চানেকি টাইপত বৈ ৰাখিছে এইয়া এইখন এখন বাঁহৰ বেঞ্চ আৰু বাঁহত এখন বেতৰ ডিজাইন কৰা ধুনীয়াকৈ ৰাখিছে এখন বেতৰ হয় বেতৰ আপোনাৰ সোফা হয় এইবিলাক বেতেদি বনোৱা দেখিছেনে বেতৰ সোফা কি ধুনীয়া ইমান এখন ডাঙৰ বেতৰ সোফা ধুনীয়াকৈ বহিলৈ আপোনালোকে আহিলে ধুনীয়াকৈ ৰেষ্ট কৰিব পাৰিব সৰু সৰু বাচ্চা থাকিলে কণমানি থাকিলে মানে আপোনালোকে ইয়াত আনি লৈ ধুনীয়াকৈ ফুৰাব পাৰিব কি সুন্দৰ পৰিৱেশ এইয়া আমি এতিয়া আছোঁ বৰ্তমান চাংঘৰৰ ওপৰত তাতকৈ ওপৰত আৰু এটা ঘৰ আছে এইটো হ'ল তিনিমহলীয়া ঘৰ দেখিছেনে এইটো তিনিমহলীয়া ঘৰ এইটো তিনিমহলীয়া বাঁহৰ ঘৰ জীৱনত প্ৰথমবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ আজি এফালে গৈছোঁ আমি উঠি গৈছোঁ আমি উঠি গৈছোঁ এতিয়া তিনিমহলীয়া ওপৰত পালোহি আমি হাই কৈ দিয়া দেহা হাই দেহা তিনিমহলীয়া ঘৰৰ ওপৰত উঠি গ'ল বাঁহৰ ঘৰৰ ওপৰত হয়নে এইজনী মামী আইতা হাই বুলি কোৱা হাই এই দেহা এইখন বেম্বৰ এইখন হ'ল বেম্বৰ কি হয় বেঞ্চ হয় বেম্বৰ বেঞ্চত বহিলে এখন ধুনীয়াকৈ গ্লাছ লগাই থৈছে এইবিলাক দেখিছেনে এই দুটা দেখিছেনে একদম পুৰা চাংঘৰ বনাই থৈছে তাৰ চাংঘৰৰ ওপৰত বহি আপোনালোকে মজা ল'ব পাৰিব ধুনীয়াকৈ খাদ্য খোৱা খানা অৰ্ডাৰ দিব পাৰিব ইয়াত অৰ্ডাৰ দি খাব পাৰিব এইয়া আৰু কিবা কিবি বহুত ধৰণৰ বস্তু ইয়াত বনাই আছে আৰু কমপ্লিট হোৱাকৈ নাই আৰু যেতিয়া সম্পূৰ্ণ কমপ্লিট হ'ব চাগে খুব ভাল লাগিব এটা লাইটৰ হোল্ডাৰ দেখিছেনে তললৈ নামি গৈছোঁ এইফালে কি আছে চাওঁচোন আহক বা এইটো বৰ বেলেগ ধৰণৰ বনাই ৰাখিছে বা এইটো এটা বেডৰুম বা গেছ আহিলে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব হোমষ্টে বুজিছেনে ধুনীয়াকৈ এখন বিচনা ইমান ডাঙৰ বাঁহৰ বিচনা কিং চাইজ বাঁহৰ বিচনা দেখিছেনে কিং চাইজ বাঁহৰ বিচনা আৰু এই কেইখন হ'ল খিৰিকীখনো বাঁহৰ লগতে গ্লাছ লগাই দিছে দেখিছেনে ধুনীয়াকৈ খুলিব পাৰিব এইখন এনেকৈ আপুনি খুলিব পাৰিব দেখিছেনে খুলিব পাৰিব এখন খুলি লৈ তাৰ কাষতে আছে ধুনীয়া এটা পুখুৰী দেখিছেনে পুখুৰী পৰিৱেশ তাৰ লগতে আপোনাৰ এটেচটেড টয়লেট লেট্ৰিন বাথৰুম আছে দেখিছেনে এই আপোনাৰ টয়লেট এইটো আপোনাৰ এটেচটেড টয়লেট লেট্ৰিন বাথৰুম দেখিছেনে ব'লা এতিয়া আমি বাহিৰলৈ যাওঁগৈ এতিয়া আমি বাহিৰৰ ফালে গৈ চাওঁ আৰু বিভিন্ন ধৰণৰ বিভিন্ন বস্তু চাব লগা আছে ব'লা চাওঁগৈ ব'লা চাই লওঁগৈ সোনকালে কি সুন্দৰকৈ গ্ৰাছ পেট পাৰিছে ইয়াতে বহিব পাৰে এইফালে এটা দেখিছেনে এটা ৰুম হয়
এইফালেও এটা ৰুম আছে, এইফালেও আপোনাৰ ধুনীয়াকৈ বহিব পাৰে। বিভিন্ন ধৰণৰ গেষ্ট আহিলেও ইয়াত, আলহীসকল আহিলেও ইয়াত বহিব পাৰে। আহা নামি আহা। এতিয়া বলক আমি কনফাৰেন্স হললৈ যাওঁ। এইটো আমি ব্যৱহাৰ কৰা লেম্প, বহুত পুৰণা হয় এই বস্তুটো, লেম্পটো এতিয়া ধুনীয়াকৈ সজাই থৈছে। এইটো খোলা জাতিলাও খোলা, লাও খোলা। ইয়াত নিমখ চিমখ হালধি চালধি থ'ব পাৰে ধুনীয়াকৈ। এইটো হ'ল বাঁহৰ কাপ, বাঁহেদি ধুনীয়াকৈ মানে কাপ বনাই থৈছে, দেখিছেনে? এইটো হ'ল বাঁহৰ হেংগাৰ। এইখন মহাৰাজা চকী, ইমান ডাঙৰ চকী দেখিছেনে? চকী মানে কি বুলি কয় নাজানো, এখন ধুনীয়া এখন বিচনাও হয়, চব কৰিব পাৰিব। দেখিছেনে কি ধুনীয়া? গোটেই বস্তুবিলাক চব বাঁহৰে, ধুনীয়াকৈ বাঁহৰে বনাই থৈছে। মাইনাসকলে জোলনা খেলি আছে আৰু দেহাইক চাই আছে, ময়ো খেলিব পাৰোঁ নেকি। কিন্তু দেহাইতে তুমি সৰু হৈ আছা, গতিকে তুমি এতিয়া নোৱাৰিবা। এই মা বহিলে সিংহাসনত, যোনবাই লগা চকীত সিংহাসনত বহিলে। এইজনী মা, এইজনী মামী আইতা, বেলেগ বহিছে আৰু দেই, বেলেগ বহিছে বোলে। এই দেহা বহিব গৈছে সিংহাসনত। যোৱা বহাগে বহাগে, দেহা বহিলে 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 দেহা বহিলে। বাবা এইকেইখন বেতৰ আপোনাৰ চকী হয়, ধুনীয়াকৈ বনাই থৈছে। এইখন এখন বাঁহৰ চেণ্টাৰ টেবুল দেখিছেনে? বাঁহৰ চেণ্টাৰ টেবুল, বাঁহৰ চেণ্টাৰ টেবুল। এইটো এটা মগ বা কফি কাপ। পানী খাবা? চাহ পানী খাবা? খাবা? অঁ খোৱা খোৱা। নাই অ' নাখায়, থৈ দিয়া। নাই একো নাই, একো নাই, থৈ দিয়া। খালে ইমান ধুনীয়া খিৰিকী, একদম মানে বাঁহ আৰু অকণমান কাঠো দিছে আৰু বাঁহ কাঠেদি বনাইছে। এইফালেদি হেঙিং ব্ৰিজো আছে, এইফালে দেখিছা নাই? এইফালে হেঙিং ব্ৰিজো আছে, এইফালেও যাম এতিয়া আমি চাবলৈ। পুখুৰীৰ ওপৰত বনাইছে মানে চাংঘৰটো। এইখন হেংগিং ব্ৰিজ, যাওঁ বোলে হেংগিং ব্ৰিজলৈ। এইখন হেংগিং ব্ৰিজ দেখিছেনে? কি ধুনীয়া হেংগিং ব্ৰিজ এখন। খালি অলপ পুৰণা হৈ গৈছে, হিলি গৈছে। এইখন হেংগিং ব্ৰিজ। হেংগিং ব্ৰিজত মই গৈ আছোঁ লাহে লাহে। খালি বহুত হিলিছে, অলপ পুৰণা হৈছে, গতিকে চবকে আহিবলৈ দিয়া নাই। মেক্সিমাম কেপাচিটি 5জন দিয়া আছে আৰু। এইটো দেখিছে? দেহা তোমালোকে আহিব নালাগে, কণ্ডিশ্যনটো বৰ ভাল নহয় দেই, নাহিবা দেই। অঁ কৰিবা, নল'বা নল'বা। এইটো হ'ল পুৰণা দিনৰ চেঞ্চুৰী CRT TV। এইটো এটা লেম্প, এইটো এটা পাথৰ, আৰু এইটো হ'ল আপোনাৰ এটা ৰেডিঅ', যিটো আজিকালি দেখিবলৈ পোৱা নাযায়। এইটো এটা ধুনীয়াকৈ চাংঘৰ বনাই ৰাখিছে, দেখিছেনে? এইটোৰ নাম হ'ল দিলাও চাংঘৰ। দিলাও চাংঘৰলৈ আমি উঠি আহিছোঁ। কেনেকুৱা লাগিছে পৰিৱেশ? ভাল লাগিছে। চব বাঁহৰ বেতৰ মানে, চব ক্লাছিকেল মানে, একদম ট্ৰেডিশ্যনেল ক্লাছিকেল বনাই ৰাখিছে একদম ধুনীয়াকৈ। এইখিনি চব বাঁহৰ বেম্বুৰ হেৰিয়তে আপোনাৰ ফুল ৰুইছে। এইটো এটা জাপি, মানে অসমৰ যিখিনি ট্ৰেডিশ্যনেল বস্তু সেইখিনিৰ ওপৰত মানে তেওঁলোকে বিশেষকৈ ফ'কাছ কৰিছে।
চাংঘৰ এইটো চাংঘৰৰ নাম চেঁচা যিহেতু আমাৰ ধলপুৰ আশে পাশে চেঁচা নৈ আছে চেঁচা পাহাৰ আছে গতিকে চেঁচা নাম দি ৰাখিছে চেঁচা পঙলৈ যাওঁ আহক এই আমি চেঁচা ঘৰলৈ গৈ আছোঁ ধুনীয়াকৈ যেন মাইকী মানুহ আঁকি থৈছে টুকুৰি লৈ পিনে চাহপাত নে ফুলপাত ছিঙিছে জানো চাহপাতে হ'ব চাগে নিশ্চয় আমি বেবী বগাইছে নাই নাই তুমি নোৱাৰিবা পাৰিবা ঢংকলো দেখি খেলিছে বাৰ লগত ন এইটো হ'ল দুৰপাং হাট দেখিছেনে ধুনীয়াকৈ বনাইছে দুৰপাং হাট এইটো হ'ল ডিক্ৰং হাট ধুনীয়াকৈ ডিক্ৰং চাংঘৰ হাট এইটো ধলপুৰ হোমষ্টে পাকঘৰ ফাষ্টফুড বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী পোৱা যায় ইয়াতে কফি চফি পৰা ধৰি চাহ তাহ ধৰি পোৱা যায় পিঠা দৈ চিৰাও পোৱা যায় ট্ৰেডিশ্যনেল যিবিলাক আপোনাৰ বস্তু আছে হাই কৈ দিয়া দিয়া তকো খাইছে দেখি এফালৰ পৰা খাই আছে দেখিছে চাবা হাতটো ভৰাই নিদিবা দেহাটো কি হয় কামুৰি দিব ওপৰলৈ নাখায় এডাল খাই লৈছে দেখিছে তাৰপিছতে খাইছে আমি এতিয়া পাকঘৰলৈ সোমাই গৈছোঁ এইটো ধুনীয়াকৈ একদম পাকঘৰ আছে আমাৰ কফি আহি গ'ল আহা দেহাই বগাই আহিছে ওখ হোৱা নাই যে এইয়া আমাৰ দেহাই কি চলাইছে স্কুটাৰ চলাইছে বাবা হৰ্ণ মাৰি দিয়া চাবি লগাব লাগে চাবি লগোৱা চলোৱা কিক মাৰি দিয়া কোন হয় এয়া বা হয় ন ভালে লাগিলে ইয়ালৈ আহি এতিয়া যাবই হ'ল আৰু আমি প্ৰায় 1.5 ঘণ্টামানে থাকিলোঁ কিবা কিবি চালোঁ আৰু ভাল লাগিলে বাৰু ভিডিঅ'ত মানে চাই আছে যদি গম পাইছে সেয়াই আৰু এতিয়া আমি গৈ থাকোঁ মানে এঘৰ আলহী ফুৰিবলৈ মাতি আছিলে তালৈহে যাম এতিয়া তাৰপিছত ঘৰলৈ যামগৈ আৰু বাইক চাইকেলৰ চকা স্কুটি চকা মানে চব আছে আৰু বেবী নাযায় কান্দিছে দেউতাকে আনিবলৈ বিচাৰিছে কি হ'ল তাৰ সেই বাইককেইখনত উঠি থাকিব লাগে নাহে মোক কান্দিছে চিঞৰিছেহি জোতা থাকি আহিলে তাৰ ইয়াৰ পৰা ওলাওঁ লাহে লাহে ভাল লাগিলে আপোনালোক ওচৰে পাজৰে কোনোবা আছে যদি নাই অহা যদি ইয়ালৈ আহিব পাৰে আবেলি সময়কণো ধুনীয়াকৈ পাৰ কৰিব পাৰিব যিকোনো সময়তে ভালেই লাগিব আৰু ইয়াত মানে ৰেষ্টুৰেণ্টো আছে কিবা মানে ধৰক খাবলৈ মেলিবলৈ অসুবিধা নাই আমনি লাগিলে কিবা অৰ্ডাৰ কৰি খাই ল'ব পাৰিব সেয়াই আৰু ভাল লাগিলে ইয়ালৈ আহি বনাই আছে মানে আৰু এতিয়াও কমপ্লিট ভালকৈ হোৱাগৈ নাই আধা নিচিনা কাম হৈছে আৰু কমপ্লিট হ'লে মানে এদিন আহিম বাৰু ভালকৈ আপোনালোকক আকৌ এবাৰ দেখাম ইমানেই আৰু